নমস্কাৰ বন্ধু বান্ধৱীসকল, সুজিত বৰুৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বহুত দিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো চাই থকা শেষলৈকে। আজি আমি আহিছিলোঁ শিৱসাগৰলৈ। শিৱসাগৰৰ আপোনাৰ বাখৰ বেঙেনা চাবলৈ। আহোম ৰজাৰ দিনৰ 600 বছৰ প্ৰায় পাৰেই হৈ গ'ল, 650 বছৰমান হৈ গ'ল। তাকে বাখৰ বেঙেনা গছজোপা আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। ব'লক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া বাখৰ বেঙেনা তোৰণখন, এয়া বাখৰ বেঙেনা বৃক্ষ। আহোম ৰজাৰ দিনৰে প্ৰায় শিৱসাগৰত অকল আমাৰ পৃথিৱীৰ ভিতৰত অকল ইয়াতে আছে এজোপা বাখৰ বেঙেনা। আহোম ৰজা দিনৰে 600 বছৰ প্লাছ হ'ল এই গছজোপা। অকল শিৱসাগৰতে আছে। আমি দেখামগৈ এতিয়া আপোনালোকক বাখৰ বেঙেনা গছজোপা। গৈ আছোঁ এতিয়া। এয়া জিৰণি চৰা। এইজোপাই হৈছে বাখৰ বেঙেনা গছ। প্ৰায় 650 বছৰমান হৈ গ'ল। এইজোপা চাওক, অকল আমাৰ পৃথিৱীৰ ভিতৰত ইয়াতে আছে এই বাখৰ বেঙেনা গছজোপা। 600 বছৰ প্লাছ হ'ল। কি ধুনীয়া চাওক বাখৰ বেঙেনা গছজোপা। এয়া বাখৰ বেঙেনা গছজোপা চাৰিও কাষটো এবাৰ দেখুৱাই দিছোঁ। কি ধুনীয়া পৰিৱেশ। এতিয়া বাৰু বৰ্তমান বাখৰ বেঙেনা লগা সময় নহয়, সেইকাৰণে বাখৰ বেঙেনা লাগি থকা নাই। এয়া ৰুম। এপাহ দুপাহ ফুল ফুলিছে আৰু বগা বগা ফুল ফুলে। এয়া বুলি আগতে আহোম ৰজাৰ দিনত লগায়, এতিয়া সেয়াই বাখৰ বুলি কয়। কি ধুনীয়া শান্ত পৰিৱেশ। এয়া ফটো মাৰি আছে। এইজোপা গছজোপা বাখৰ বেঙেনা। 600 বছৰ প্লাছ বুলি কৈছিলোঁ, কিন্তু 2013 চনতে 580 কিলো। এতিয়া আপোনালোকে এইটো নিজে কেলকুলেশ্যন মাৰি ল'ব। বাখৰ বেঙেনা গছ। আমাৰ জয়ন্ত গগৈ। এতিয়া বেঙেনা লাগি থকা নাই। এয়া মানুহে চাকি দিয়াত থানত এক অলৌকিক গছ। 600 বছৰ হৈ গ'ল এতিয়া গছজোপা। আজি ভিডিঅ'টো এয়াই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।